নমস্কাৰ বন্ধুসকল, আমি ঘৰৰ ইটো সিটো বস্তু আমাৰ দৰকাৰ প্ৰয়োজনত সকলোৰে লাগেই আৰু বিশেষকৈ কিছুমান বস্তু যেনেকৈ টুকটাক বস্তুবোৰ যেনেকুৱা আমি বজাৰৰ বস্তু দিও চাফা কৰিব পাৰি আৰু চাফা হৈ থাকিলে বহুত ভাল লাগে আৰু তাৰে যদি সেইটো বিনা পইচাই হয় আৰু ভাল লাগে যিহেতু আজিকালি চাফা কৰাৰ কাৰণে বিভিন্ন ধৰণৰ বস্তু ওলাইছে তাৰোপৰি আৰু সদায় কিছুমান বস্তু আমি চাফাও নকৰোঁ সেইটো কাৰণে কলা পৰি যায় যেনেকৈ বিশেষকৈ তাম আৰু পিতল এনেকুৱা ধৰণৰ বস্তুবোৰ কিবা এটাত লাগিলে কিন্তু চাফা কৰিব মন যায় তেতিয়া বহুত কষ্ট হয় বা বজাৰৰ পৰা আনিব লাগিব চাফা কৰা বস্তু সেনেকুৱা হয় কিন্তু মই একদম সহজতে বনাওঁ চাফা কৰোঁ আৰু আজিকালি প্ৰায় দি থাকে নহয় ভিনেগাৰ আৰু খোৱা ছ'ডা এনেকৈ চাফা কৰা ভিনেগাৰো কিনিব লাগিব খোৱা ছ'ডাও কিনিব লাগিব আৰু একদম মই যিটো চাফা কৰোঁ একদমেই পইচা খৰচ নহয় সেইটো কাৰণে কেনেকৈ চাফা কৰোঁ চাব আৰু মোৰ চাফা কৰা কাঁহীখন চাওকচোন এইখন উল্টা ফাল এইখন হৈছে মোৰ পাল্টা ফাল এয়া মই এইখন চাফা কৰিলোঁ আৰু কেনেকৈ কৰিছোঁ সেইটো দেখাওঁ পিতলৰ বাচন ধুব লাগে সেইটো কাৰণে মই ইমানবিলাক তেতেলী লৈছোঁ আৰু পানী ধুনীয়াকৈ এনেকৈ ভিজাই লৈছোঁ ফাৰ্ষ্টতে এইখিনি অলপ মই ভিজিব দিম তেতেলী পানীটো হ'ব পাৰে এতিয়া মই এইখন তামৰ কাঁহী এইখন মই ইয়াতে ভিজাই দিম অলপ সময় ভিজি যোৱাৰ পিছত ফটো এটা উঠাই ৰাখিছোঁ অলপ সময় ভিজাই থৈ দিম যি অন্য আছে এইবোৰ ভিজাই দিম এইবিলাক পিতলৰ তামৰ এইটো কাঁহৰ নিমখ দিছোঁ তেতেলী এটা হ'ল এইপিনে আছে কি ধুনীয়া চাফা হৈ গ'ল একদম